ককাচোন বজাৰ কৰিবলৈ আহিলে নেকি? হয় বোপাই, তই একা পিছে বিশ্বকৰ্মা পূজা পাতিছনে? পাতিম ককা পাতিম, কিয় নাপাতিম আকৌ। তাৰে বজাৰ কেইটামান কৰিলোঁ, কালি গাড়ী এখনো আনিলোঁ নহয়। আকৌ বোলে চাইকেলহে আনিছ? আমাৰ ঘৰত কৈছে নহয়। এই বুঢ়াটো সিহঁতৰ ঘৰত বা কিডাল আছে, একোডালে নাই, ভঙা চাইকেল এখনো নাই। কিবা কৈছ নেকি? কিবা কোৱা যেন লাগিলে। পিছে আপোনাৰ ঘৰত পাতিবনে বিশ্বকৰ্মা পূজা? আমাৰ ঘৰততো এবাৰ ধুমধামে পাতিম বুলি ভাবিছোঁ। নাই বোপাই নাই, আমাৰ টকা পইচা নাই, ক'ৰ পৰা বিশ্বকৰ্মা পূজা পাতিম আৰু। হ'ব দিয়ক, আমাৰ ঘৰলৈকে যাব। কালিলৈ যাব এপাক, মই বজাৰকেইটা কৰি লওঁ। বাৰু মই বজাৰ কৰি লওঁ দেই, আপুনি কেনিবা যাবনে? যাই যদি যাওক, মই বজাৰ কৰোঁ। ঠিক আছে, হ'ব যা বজাৰ হাট কৰি লওঁ। ককা সিহঁতকো লৈ আহিব, ঘৰৰ সকলোকে লৈ আহিব দেই। বাৰু যা। হেৰি ভালাহি বজাৰটো ঠিকে কৰি আনিলানে? হয় আনিলোঁ, খোৱাৰ ৰুমতে থৈ আহিছোঁ। মই অকণমান পেণ্ডেলটোত লাগি দিওঁ, নহ'লে কাম নহ'বগৈ। যাওক তাকো লগত অকণ লাগি দিওঁতো। এই মানুহটো বা শান্তি নাইকিয়া হৈছে। জোতাযোৰ পিন্ধি সেই বোকা খোবা লগাই থৈ গ'লনে? আকৌ বস্তুকেইটা শোৱাৰ ৰুমত ৰাখিলে, মানে মই চাকৰ। নাই ৰৈ থাকিলে নহ'ব, কামকেইটা কৰি লওঁ। আহা শুই লহি, ৰাতিপুৱাবই নহ'লে পতাপত আহা। হেৰি কিনো চিঞৰ অকণমান কৰি থাকে, মই শুম নহয়, মই জানো নহয় শুব লাগে বুলি। নহয় কথা কেইটামান আছে, তোমাক কোৱা হোৱাই নাই নহয়। বগাই ককাকক ক'লো যাওঁতে, ককাকো মাতি থৈ আহিলোঁ। মই বোলো যাব একেলগে উদকৈ খাই আহিবগৈ, তেনেকৈ মনটোতে হৈছোঁ দেই। কিন্তু মাতি থৈ আহিছোঁ, ঘৰৰ বোলো সকলোকে লৈ আহিব। চাওক আমাৰ পূজা কেনেকুৱা পাতোঁ, গোটেই চুকত কাৰো ঘৰতে এনেকুৱা পূজা পাতিব নাই, তেনেকুৱা পূজা পাতিম। থক আপোনাৰ ফুটনিহে। বস্তু যিকেইটা আনিছে দুজনলৈ আতিবলৈ নাথাকে, তাৰো ঠিকনা নাই, খালি আপোনাৰ ফুটনি। চাব আৰু কিবা যদি বদনাম হ'বলৈ হয়, আপোনাক আকৌ সোধাই নিম, আপোনাৰ ফুটনি মুখে বাহিৰ কৰি দিম। থোৱা তুমি অকণমান বেছি কৰা, মোক তুমি মানুহ বুলি অন্য নকৰা। কি যে মানুহজনী পাবলৈ মানে অকণো। হেৰি কিবা কৈছে নেকি? চাব আকৌ। নাই একো কোৱা নাই, শুই থকা। আকৌ বোলে সাংঘাতিক নে সাংঘাতিক কিবা মাতিছে বোলে, কিবা চেনেল নে কি? সঁচা নে মিছা? হ'ব ৰাতিপুৱা সকলো দেখিবা, শুই থকা এতিয়া, মুখখন পুতি ল'ব নালাগে। তুমি হোৱা মই আগফালৰ ভাষণ চাই আহোঁ। হেৰা বামুণকেইটা পালেহিনে বাৰু? মানে বামুণ দুজন 8 বাজিবই হ'লচোন, পালেহিনে বাৰু? আহিলে বামুণৰ কাম হ'বই হ'ল, চাকি ৰাইজ আহিলেই হ'ল আৰু। পিছে খানাটো কি হৈছে? খানাটোত কোনোবা লাগিছেনে? খানা বনাই আছে, খানা খাবলৈ আৰু 20 মিনিটমান লাগিব। পিছে তুমি কেতিয়াবা উঠিলা নেকি? হয় মই 4টা বজাতে উঠিলোঁ, আপুনিহে 5:30লৈকে শুই আছে, খালি আপোনাৰ কথাহে বেছি। বাৰু যোৱা, বাকী ৰাইজক খাবলৈ পাবহি এতিয়া। এই মানুহটো যে আৰু কিনো কথাবিলাক কয়, মানুহ মাতি লৈ আকৌ খোৱা কথা লৈ গালি পাৰি থাকিব। পোম্পাই ব'ল ৰতনৰ ঘৰত পূজা হ'লে চাগে, নহ'লে ভালদৰে খাবলৈ নাপাম। তয়ো যে আৰু খোৱা কথা খালি, ব'ল লৰালৰি কৰ তেতিয়াহ'লে, ওলা। পিছে ৰাইজ আকৌ কিবা খোৱা বোৱা বেয়া পালে নেকি? কেনেকুৱা হ'ল বাৰু? এতিয়া কেনেকুৱা হ'ল সুধিবলৈ আহিছে, যি খোৱাহে খুৱাইছে। যোৱাবাৰ যতীনৰ ঘৰত ৰেডিঅ' আনিছে যদিও ইয়াতকৈ ভালকৈ খুৱাইছে। গেলাই কিবা কৈছ নেকি? নাই কোৱা। এই পায়স অকণ খোৱাহেঁতেন ভাল আছিলে, শুকান পৰিয়ে মোৰ গোটেই তালুখন ফালি পেলালে। বাৰু কিবা পনীয়া বিধৰ আছে নেকি? চামুচ দি বটল এটা দে, মই খোৱাবোৰ ভাল নাপালোঁ, পেট ভৰাই খাবলৈ নাপালোঁ। সেয়া দেখিছা, মই তোমাক তেতিয়াই কৈছিলোঁ নহয়, চাবা আকৌ কিবা পাছত যদি বদনামত পৰিবলগীয়া হয়। কি বস্তু গোটালা তুমি? সেয়া ক'লে শুনিলানে? যোৱাবাৰ বোলে এদিন আনোতো কাৰোবাৰ ঘৰত বোলে ভাল খানা দিছিলে। তুমি মানে কি কৰিছা? লাজত পেলাই মাৰিছা। মই যাওঁ, মই ভিতৰলৈ যাওঁ। কি বটল লাগে নেকি? মালৰ বটল ল এটা আছে। দে আমি দুইটাই খাম দে। ল ধৰি খাই সুধি গ'ল। সাংবাদিক আহিলেচোন। সাংবাদিক ককাই আমাক উঠাব লাগিব দেই, ধুনীয়াকৈ উঠাব লাগিব। হয়, আপোনালোকে দেখিবলৈ পাইছে ৰতনৰ ঘৰৰ বিশ্বকৰ্মা পূজা কিদৰে আয়োজন কৰিছে, সবিশেষ জনাবলৈ চেষ্টা কৰিম। চাই থাকিব আপোনালোকে নিউজ চেনেল ফুচুংফা। হয় দাদা, আপুনি কওকচোন বিশ্বকৰ্মা পূজাৰ আয়োজন কেনেকুৱা চলিল? হয় দাদা, কিন্তু জনাম আপোনাক বিশ্বকৰ্মা ভাগ ঠিকে আছিল, কিন্তু কি ক'ব বুজিছে, খোৱা বোৱাত একেবাৰে মিছা। সেয়া দেখিছে কি আপোনাৰ শুকান পুৰি তালু খুটি মানে গোটেই তেল উলিয়াই দিছে, পায়সৰ নামত পৰতো নাই, মানুহক মাতি বিভস্ত কৰিছে, মানে আপোনাক কি ক'ম আমি। সেয়া আপোনালোকে শুনিবলৈ পাইছে কিদৰে অপমান কৰিছে অতিথিক মাতি লৈ। মই আৰু এজন ককাক দেখিছোঁ, ককাক ওলাই আহিবলৈ মই অনুৰোধ কৰিছোঁ, আপুনি আগলৈ ওলাই আহক। হয় ককা, জনাওকচোন আপুনি কেনেকুৱা পালে, শুশ্ৰূষা কি হ'ল, কি কথা, পূজা কিদৰে আয়োজন কৰা হ'ল? হয় বোপাই, তেওঁ কালি মোক ৰাস্তাতে লগ পাই ক'লে যে বিশ্বকৰ্মালৈ যাব, কিন্তু আহি ইয়াত দেখিলোঁ শুকান ৰুটি বাহিৰে আৰু একো নাই। মাল খোৱা নিয়ম কৰিছে, তাৰ বাহিৰে আকৌ শুকান ৰুটি গোটেই তালু ফুটাইছে। যদি পায়স অকণ থকা হ'লে ভাল আছিল, এই বুঢ়া বয়সত পায়সটোৱে যথেষ্ট আৰু ন। হয়, আপোনালোকে শুনা পালে
পূজাত কি সন্ধালি কৰা হৈছে। ঠিক আছে, মই আপোনালোকক গৃহস্থৰ পৰা দুআষাৰ জনাব বিচাৰিছোঁ। মই গৃহস্থৰ ওচৰলৈ আগবাঢ়ি গৈছোঁ আৰু গৃহস্থক মোৰ কাষলৈ অলপ আগবাঢ়ি আহিবলৈ অনুৰোধ জনাম। হয়, আপুনি জনাওকচোন পূজাৰ আয়োজন কি চলিলে? কেলা নিধক, তহঁতি নিউজ কৰিবলৈ আহিছ, মোৰ গোটেই ভাল মান চব খাই শেষ কৰি তহঁতি গৈছ নবেগিবি, তহঁতক মাৰৰ চোতত এতিয়া মই সেয়া শুনিছা বাঁহ খৰিফাল লৈ আনাচোন আৰু গৰম এটা লৈ আনিবা পুৰি ভজা, এহঁতক চবকে এফালৰ পৰা মৰিয়াও। নাই মই বিশ্বকৰ্মা নাপাতো আৰু এইবছৰ কোনো পূজা চূজা নাপাতো, খোৱাই কোনো লাভ নাই। সেয়েহে কি সেইকাৰণ পাৰিছে দেখিছে। আপোনালোকে সকলোৱে চেনেলটো লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।